হাই গাইজ, কি খবৰ? আজি আমি চেঁচা নদীত খানা খাবলৈ আহিছোঁ বিহু মৰা। তাকে ভাবিলোঁ আপোনালোককো দেখা যায়, আপোনালোকেও চাব। এইকেইটা বহি আছে, খানা মানে অলপ কিবা কিবি মাছ মাংস খাইছে। আজি বিহু খানাৰ কাৰণে এয়া আলু চালু কাটি থকা হৈছে। ইজনী চুনচুনি, ইজনী আমাৰ দেহা। এইবোৰ ভাত বনাবৰ কাৰণে জুই চুই জ্বলাই আছে। আপোনালোককো দেখুৱাই যাম আৰু দেই। পেট বিলাই আছে দেই। ৰখিবা, মই শিখৰলৈ আছোঁ। সমাবেশ চাউল প্লাষ্টিকৰ চাউল আছে দেই, প্লাষ্টিকৰ চাউল। চৰকাৰে দিছে প্লাষ্টিকৰ চাউল, ভাত খাব নোৱাৰি। দাঁতত লিকতা হৈ পিনি সোমাই ধৰে। খাই ৰান্ধনি কৈছে, কিন্তু গা ধোৱাই নাই ৰাতিপুৱাৰ পৰা, সময় পোৱা নাই। সেই পানী চানী দুজনীয়ে চিপছ খাই আছে দেই। সিহঁতকেইটাকে ৰান্ধনি দিছোঁ। এইবোৰ স্কিন তৰি আছে। মোৰ মাতটো মানে সেইবোৰ ঘলঘলীয়া, মোৰ মাতেই ঘলঘলীয়া, শূন্য ঘলঘলীয়া উঠে। মাখে পোক চোক দিবা আকৌ। এয়া দলঙৰ ওপৰলৈ এতিয়া উঠি আহিছোঁ। দলঙৰ ওপৰলৈ উঠি এতিয়া দলঙত আপোনালোককো দেখুৱাই যাম। দলংখন আমাৰ চেঁচা নদী দলংখন কি যে সুন্দৰ মনোমোহা দৃশ্য। এইবোৰ সকলো মিলি জুলি আৰু ধুনীয়া লাগিছেনে? এইবোৰ দোকান আছে, চব শিখৰ খোৱা, শিখৰ বিমল খাই আছে। আমাৰ পিংকিয়ে এয়া বনভোজ খাই এতিয়া দলঙত আহিছোঁ। এই দোকানত এটা কাঁচা চানা কিনিছে। এয়া কাঁচা চানা তৈয়াৰ কৰি আছে। এয়া দোকান দাদা হয় দেই। আপোনাৰ আজি দোকানত ধেৰ বিক্ৰী কৰিছে ন? আজি খানা খোৱা হৈছে যে, সেইবোৰ শিখৰ টিখৰ এনেকৈ আছে আৰু সেয়া কাঁচা চানা বিক্ৰী কৰিছে। চলি গ'ল আজি 600-700 নে 1000মান গ'ল। আমাৰ দেহাজনী সকলো খানা চানা খাই কৰি আহি কেঁচা লৈছে। খানা খালে। সেয়া এতিয়া হাল ৰখি আছে। ভিডিঅ' কৰিছোঁ, ফটো কৰিছোঁ। আমি এতিয়া খানা চানা খাই আহি পিনি এতিয়া দলঙত উঠিছোঁ। দলঙত উঠি কৰি পিনি লগৰ বান্ধৱী হয়। হাই, মোৰ মুখত বহুত ডাঙৰ উঠিছে। এই সকলোবোৰ আছে, এনেকৈ কৰি আছোঁ আৰু গোটেইখিনি ৰাইজ বহি আছে। এইটো হ'ল বামটো, এয়া হ'ল নিজৰ স্বাস্থ্যবাদে কৰি দিবা ৰঙা কাপোৰটো। সকলোবোৰ বহি কৰি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। বহুত ভাল লাগে এইটো সময়ত, সন্ধিয়া টাইমত চবেই মানে এটা ভিডিঅ' আৰু ফটো মৰাতে লাগি আছে। এয়া আহি আছোঁ ৰাস্তা আহি কৈ পিনি এতিয়া খানাটো খাই কৰি চবেই এতিয়া ফটো চটো হৈ মাৰিছে দেই। এয়া কেমেৰা পূৰা ঘূৰিছে। দেহা
আজিলৈ হ'ব ইমানতে ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাব হ'ব বিশেষ ভিডিঅ' কৰা নহ'লে অলপ চলপকৈ কৰি থ'লোঁ আৰু